এইটো হৈছে দ্বিতীয়টো আমাৰ ভিডিঅ' ইয়াতে আমি টিপামলৈ আহি আছোঁ টিপামলৈ বুলি জেগাবোৰ ইমানেই ধুনীয়া আপোনালোকে নিজে এতিয়া ভিডিঅ' দেখিব পাব চাই থাকক ৰাস্তা চাওক না কি অৱস্থা হৈ আছে বাইক যাব জানো ইয়াতে ৰাস্তা বেয়াচোন সেয়াই আৰু টিপাম আৰু ধুনীয়া এটা জেগা আছে টিপামৰ সেইটো মই দেখা পাইছোঁ চ' কিপ ৱাচিং মাই ভিডিঅ' যাব নোৱাৰোঁ ইয়াৰ পৰা বাইক নাযায় আচলতে এইফালে ৰাস্তা চাওক বোকা ইয়াৰ পৰা আমি ভিতৰলৈ খোজকাঢ়ি সোমাই যাব লাগিব ন sambil kang kemai ini bhalai se nai oh tiru gara atolok ko olanna impotong mala basi ekun kaba basi mah abo sipat oh tahu ভাল ৰামা ভাল লাগিছে ন নাজানো ভোক লাগিছে নি নাজানো ভোক লাগিছে নাজানো ভোক লাগিছে নাই নাজানো নিজৰ পেটৰ কথা গম নাপাও ভোক লাগিছে ভোক মিঠাই লাগিছে ইয়াতে এৰি থৈ যামগে দেই এইটো তেনেকৈ নকৰিবা এনেকৈ বাম 1 2 3 go no oh oh ma দিব নহয় এতিয়া নাজানো এতিয়া ক'ত ধুবি তই ক'ত ধুবি এতিয়া এয়া আহি আছে আৰু পুলি পাপা আহি আছে ভৰিৰ অৱস্থা কি হৈ গ'ল এতিয়া কি কৰিবি তই কি কৰিবি নাজানো মোৰ ভতিজা আৰু সাংঘাতিক দুষ্ট এক ছেকেণ্ড মানে ভালকৈ নাথাকে আৰু এতিয়া গছকি মেলি ধুৱাব লগা হৈছেগৈ ভৰি শান্তি নাই মানে তাক জলেকে নিও শান্তি নাই আৰু এৰি থৈ যাবও নোৱাৰোঁ ৰুমতো নাথাকে অকলে Kalau berlingkung karang sama ya, gimana mati pisah itu mati. Itu kamu kunci. Saya dah ini pelai dia sun. Dua kunci. Itu akun tu dia. Cara akun tu balik jual dia. ৰাস্তা অকণমান মেইন জেগাটোলৈ সোমাই যোৱা আহে যোনটো মেইন জেগা সেইটোলৈ সোমাই যোৱা ৰাস্তাটো অকণমান মানে বেয়া বুলি ক'ব পাৰি বাইক নাযায় আৰু গাড়ীও নাযায় কাৰণ মাটিবোৰ আঠা আঠা নিচিনা লাগি ধৰে আৰু সেইটো কাৰণে আমি বাইক ছাইডত ৰাখি খোজকাঢ়ি সোমাই গৈছোঁ তোমাক চাবলৈ আহি ইমান কষ্ট হৈছে আমাৰ ৱাও ৰিয়েলি বিউটিফুল পাই গৈছোঁ আৰু দেই মই বহুত কষ্ট সোমাই আহোঁতে কিন্তু জেগাটো ইমানেই ধুনীয়া সেই কষ্টৰ মাজত সেই ধুনীয়া জেগাবোৰ দেখি মানে পাহৰি গৈছোঁ আৰু কষ্টটো অলপমান কৰি দিয়ক প্লিজ আৰু এবাৰ কৰি দিয়ক অ' মা এতিয়া আমি ষ্টেপত উঠি গৈ আছোঁ এইটোৱে মই গুগলত
দেখিছিলোঁ আৰু ফটো বিৰাট ধুনীয়া দেখিছিলোঁ আৰু যেনেকুৱা দেখিছিলোঁ ছেম তেনেকুৱাই স্বৰ্গদেউ চুকাফা প্ৰথম আহি ইয়াতে থাকিছিলে আৰু তেওঁৰ পূজা কৰা মন্দিৰটো মই দেখাম একেবাৰে ওপৰত আছে এয়া খোৱা পৰ্ব চলিছে ভিডিঅ'ৰ পৰ্ব চলিছে মই খাই আছো কোনে কেনেকৈ ভিডিঅ' কৰা ওলাবহে যাদু আমি হয় দে এই ষ্টেপটোত আমি উঠি গৈ আছোঁ আৰু বহুত দীঘল একেবাৰে সেই মূৰলৈকে আমি উঠি যাম আৰু সেই একেবাৰে ওপৰতে আছে স্বৰ্গদেউ চুকাফাৰ পূজা কৰা সেই মন্দিৰটো ফটোত যেনেকৈ আমি চাইছিলোঁ গুগলত একদম ছেম ন ইমান ধুনীয়া আমি আজি নামৰূপত থকা এখন ধুনীয়া ঠাই জেগাডোখৰৰ নাম কি আছিলে টিপাম ইতিমধ্যে আমি টিপামত আহি পাইছোঁ আৰু সুন্দৰ মনোমোহা পৰিৱেশ উপভোগ কৰি আছোঁ যিসকলে এতিয়ালৈকে এই নামৰূপত অৱস্থিত টিপাম নামৰ সৌন্দৰ্য বা নৈসৰ্গিক দৃশ্য উপভোগ কৰা নাই আপোনালোক সকলোকে মই অনুৰোধ জনাইছোঁ এবাৰ নিজে আহক জেগাডোখৰ এবাৰ নিজে আহি চাই লওক কি ধুনীয়া মনোৰম পৰিৱেশ আজি আমি 3জন ছাৰ লগতে আমাৰ পৰিয়ালসহ সকলোৱে টিপামৰ সৌন্দৰ্যত অভিভূত হৈছোঁ আপোনালোক এবাৰ নিজে আহক জেগাডোখৰ সৌন্দৰ্য এবাৰ উপভোগ কৰক প্ৰকৃতিৰ অনন্য সৃষ্টি এয়া আমাৰ শিৱসাগৰৰ হেণ্ডচাম ছাৰ মানস বৰুৱা তেখেতৰ সহধৰ্মিনী আগত গৈ আছে খোজ কঢ়াত ভাল মই বেয়া সাংঘাতিক এয়া বেয়া আমাৰ শকত বাইদেউ সাংঘাতিক বেয়া মই স্বপ্না মিলি আপোনালোকে এবাৰ সঁচাকৈ পৰিৱেশটো চাওক চাহৰ শাৰী শাৰী বাগান হাৰে হাৰে চাই ৰে বাগান সঁচাই কি অভিভূত এক পৰিৱেশ শান্ত নিৰ্ভীত হৃদয় হাত পৰি যোৱা খুব প্ৰাকৃতিক পৰিৱেশৰ পৰা অহা শীতল বায়ু বতাহ আমি পান কৰিছোঁ আমি পান কৰি আছোঁ এতিয়া সঁচাই সকলোৰে বাবে খুব সুন্দৰ এখন ঠাই নিশ্চিতভাৱে আপোনালোকে ভাল পাব আহক উপভোগ কৰক কোনো পইচা দিব নালাগে টিকেট কাটিব নালাগে মাত্ৰ আপোনালোকে 1.5 কিলোমিটাৰমান খোজকাঢ়িব লাগিব যিহেতু ৰাস্তা ইয়াত বনাই থকা হৈছে অসমৰ এক পৰ্যটন ক্ষেত্ৰৰ বাবে নতুন উদ্ভাৱন হ'ব অসম চৰকাৰৰ ফালৰ পৰা সুন্দৰভাৱে ৰাস্তা নিৰ্মাণ কৰি থকা হৈছে খুব কম দিনৰ ভিতৰতে আপোনালোকে বাইক গাড়ী লৈ আহি এই সুন্দৰ দৃশ্য উপভোগ কৰিব পাৰিব আৰু যিসকলে ৰিলছ ভিডিঅ' চিনেমা জাতীয় বস্তু বনায় তেখেতসকলৰ কাৰণে আৰু সুন্দৰ এটা পৰিৱেশ আমি লাহে লাহে এনেদৰে ওপৰলৈ উঠি গৈ আছোঁ সঁচাকৈ ক'ব গ'লে দুঃসাহসিক অভিযান আমাৰ মানস ছাৰৰ সহধৰ্মী খুব সুন্দৰ ৰিলছ ভিডিঅ' বনাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব হেপী মণি বৰুৱা মাৰিলে হ'ব ওলাই যাব ইমান কিয় ভগৱান বোলো মানুহ থকা জেগাতে আছিলে সঁচাকৈ বিৰাট বেছি ধুনীয়া জেগা দেই এতিয়া সেই ষ্টেপটো দেখি আছেনে সেই মূৰলৈকে আমি পাম একেবাৰে মূৰলৈ পাম হাই মাইছন হেল্ল' কৈ দিয়া চবকে হেল্ল' আপোনালোকে সকলোৱে ইয়াত আহিব আৰু ধুনীয়া এই জেগাটো আমি ধুনীয়া জেগাটো সকলোৱে চাই যাব চাবলৈ আহিব কৈ দিয়া আৰু কি ক'ব লাগে দিবলৈ পাব আপোনালোকে এয়া হৈছে মন্দিৰ আৰু ইয়াতে স্বৰ্গদেউ চুকাফা পূজা কৰিছিলে ফাইনেলি আহি পালোঁ ন ইয়াত নামিছোগৈ আৰু আমি এই একেচীয়া গছবোৰ ইমান ধুনীয়া লাগিছে হালধীয়া ফুলিছে
দুখো কেনেকৈ পৰিলে গ'ল আৰু ইয়াত আৰু ৰখাবগৈও নোৱাৰি লাহে 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 তললৈ চোৱা ষ্টেপটো মা নকৰিব ক'লে বেছিকৈ কৰেচোন আৰু এইটো ভিডিঅ' মই ইয়াতে সামৰণি মাৰিছোঁ এতিয়া আমি গৈ আছোঁ ৰুমলৈ আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব যদি ভাল লাগিলে ডু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' বাই বাই